আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। বৃদ্ধি নহ'ব নেকি অংগনবাড়ী কৰ্মীৰ দৰমহা? বিভাগীয় মন্ত্ৰী অজন্তা নেওগৰ মন্তব্য। অজন্তা নেওগে ক'লে এইদৰে, বৃদ্ধি নহ'ব নেকি অংগনবাড়ী কৰ্মীৰ দৰমহা? বিধানসভাত কি উত্তৰ দিলে বিভাগীয় মন্ত্ৰীয়ে? অংগনবাড়ী কৰ্মী আৰু সহায়িকাসমূহে বৰ্তমান লাভ কৰি থকা মাহিলী দৰমহা বৃদ্ধি পাবনে বুলি বিধানসভাত উত্থাপিত প্ৰশ্নৰ উত্তৰ দিছে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে। সংসদ শিশু উন্নয়ন সেৱা আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বাবে বৰ্তমান অসম চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই যদিও বৰ্তমান অংগনবাড়ী কৰ্মী সহায়িকাসকলক পৰ্যায়ক্ৰমে অৱসৰকালীন সাহায্য হিচাপে অংগনবাড়ী কৰ্মীক 4 লাখ টকা, ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীক 3 লাখ টকা আৰু সহায়িকাক 2 লাখ টকাকৈ দিয়া ব্যৱস্থা কৰা হৈছে। ইফালে বিভাগীয় মন্ত্ৰীয়ে জনোৱা অনুসৰি বৰ্তমানলৈকে অসমৰ সকলো জিলাকে সামৰি প্ৰথম পৰ্যায়ত সৰ্বমুঠ 999টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ অনুমোদন দিয়াৰ লগতে পৰৱৰ্তী পৰ্যায়ত 3220টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিবলৈ অনুমোদন দিয়ে।